মৰিগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ শোভাযাত্ৰা কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বলক ভিডিঅ'টো চাওক আপোনালোকে। নিজৰ সকলো জাতি জনগোষ্ঠীৰ কলা কৃষ্টি চিত্ৰ দাঙি ধৰা হৈছে। বলক আপোনালোকে উপভোগ কৰক। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তে জুত মাতি হুৱে যা কস্মৰি। সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে, সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। আঠাইছশ সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। মান্য কৰি সুতকপা তিলা সত্ৰ তথা
শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। শৌনক বদতি শুনা সুত মানে পৰম পাতকী কলি পাইলে হে ন জানি। আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ। হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে ৱৰ। যিটো কৰ্ম কৰোঁ অতি নাহিকে বিশ্বাস। আপোনাৰ আয়ু কৰিলো ব্যৰ্থে নাশ। সম্প্ৰতি তুমি সি চিন্তি উকমহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ। তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। ইহাক নাজানি আন কৰ্ম কৰি মৰো। কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। ইহাতেহে আমাৰ মিলিল মহাভাগ। তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বৰ্গ সুখ যিটো মুখ সুখ মূল। ভকতৰ সংগৰ অল্প কোনো হিতুল। আকাশে সংসাৰে ৰবি ৰথ যেন বায়ু। সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। একখন মানে যিটো শুনৈ কৃষ্ণ কথা। তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত। তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত। শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য। জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ। আবে কহিও কমহা ভাগৱত শাস্ত্ৰ।